কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বাৰু আৰু মই আজি আপোনালোকক এটা পাৰ্চেল আহিছে সেইটো ভাবিছোঁ আপোনালোকক দেখাম কি আনিলোঁ আৰু মই যেহেতু নিজে এটা অৰিফ্লেমৰ মেম্বাৰ হয় গতিকে মোৰ পাৰ্চেলত অৰিফ্লেমৰ বস্তু আহিছে আৰু কি মই অৰ্ডাৰ দিলোঁ আপোনালোকক খুলি দেখাওঁ কি বস্তু আহিলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰো অলপ আইডিয়া হৈ যাব অৰিফ্লেমৰ কি বস্তুনো মই ইউজ কৰোঁ আৰু কি মানে আছে অৰিফ্লেমৰ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আনবক্সিং কৰোঁ মই জাষ্ট এতিয়া কুৰিয়াৰে মোক দি থৈ গৈছে মই আনবক্সিং কৰাই নাই আপোনালোকৰ লগত আনবক্সিং কৰিম বুলি ভাবিলোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ধুনীয়াকৈ পেকেটিং কৰি দিয়ে তাতে একদম মানে কোনো যাতে খুলিব নোৱাৰে এতিয়া বলক অপেন কৰোঁ কি আছে চাওঁ আনবক্সিং কৰিলোঁ আৰু কি পাইছোঁ আপোনালোকক বেক কেমেৰাৰ থৰে দেখাওঁ তেতিয়া বেছিকৈ আপোনালোকে মানে ভালদৰে বুজি পাব বলক এতিয়া বেক কেমেৰা আপোনালোকক দেখাওঁ ফাৰ্ষ্টত এটা বেগ দেখাই দিওঁ এই বেগটো মই গিফ্ট পাইছোঁ যদি আপোনালোকৰ অৰিফ্লেমৰ এনেকুৱা কিছুমান অফাৰ থাকে যদি আমি 1500 বা 2000ৰ ভিতৰত যদি অৰ্ডাৰ দিওঁ তেতিয়াহ'লে এনেকৈ এটা ফ্ৰী গিফ্ট থাকে আৰু এইটো অৰিফ্লেমৰ যিটো আছিল এইটো 1500ৰ যদি মই অৰ্ডাৰ মাৰোঁ তেতিয়াহ'লে এইটো বেগটো ফ্ৰী আছিল পাৰ্চ ইমান কিউট হয় দেখিছেনে ৱাও একদম বহুত ডাঙৰ হয় এনেকৈও থ'ব পাৰি এইফালেও থ'ব পাৰি আৰু এইবোৰ কাৰ্ড হোল্ডাৰ দিয়া আছে কাৰ্ড হোল্ডাৰ আছে ধুনীয়া হয় বেগটো ভাল লাগিছে মোৰ তাৰপিছত এইটো আনিলোঁ মই অপটিমেল গ্ল'ৰাইজ ডে ক্ৰীম SPF 20 বিৰাট ভাল হয় এইটো আৰু অলৰেডি মই ইয়াৰে নাইট ক্ৰীমটো ইউজ কৰিয়ে আছোঁ এইটো নাইট ক্ৰীম হয় দুয়োটা মিলাই লগালে ভাল বুলি মই কিন্তু কি হয় বস্তুবোৰ এনেই বহুত প্ৰাইচ হয় আপোনাৰ এইটো প্ৰাইচ হয় 1099 কিন্তু অফাৰত আছিল কাৰণে মই উঠালোঁ অফাৰত মোৰ 800 চামথিং পৰিছে তেনেদৰে এইটো অফাৰত আছিল এইটো নাইট ক্ৰীমটো আৰু অলপমান দামটো বেছি হয় 1199 হয় মই এইটো 700 চামথিং থাকোঁতে মই কিনিছিলোঁ অৰিফ্লেমৰ এনেদৰে মান্থলি ৱাইজ আপোনালোকক অফাৰ দিয়ে আৰু এইটো এটা লিপষ্টিক হয় এইটো ৰেড ভেলৰ বুলি এই লিপষ্টিকটো মই বহুত দিন হ'ল ইউজ কৰা দেখাই দিওঁ এইটো মানে আপোনাৰ ৰেডো নহয় আৰু পিংকো নহয় তেনেকুৱা টাইপৰ হয় বিৰাট ধুনীয়া হয় মই ইয়াত নামটো দেখাই দিছোঁ আপোনালোকে চাওক এইটো এটা আনিলোঁ তাৰপিছত এই দুটা ফুট ক্ৰীম অফাৰত আছিল কাৰণে ল'লোঁ এনেই অৰিফ্লেমৰ আপোনালোকৰ বহুত দাম 399 মই 250কৈ এটাত পৰিছে 250কৈ আনিছোঁ এটাত আৰু আমি যিহেতু মেম্বাৰ হয় আমি আৰু অকণমান কমত পাওঁ এইটো হ'ল ফেচ ৱাছ এইটো ইউজ কৰি মই বিৰাট ভাল পালোঁ সেইকাৰণে আকৌ অৰ্ডাৰ দিলোঁ এইটো এনেই প্ৰাইচ 299 কিন্তু 185কৈ আছে এইবাৰ 185কৈ লৈছোঁ দুটা লৈ লৈছোঁ কাৰণ অকণমান সৰু হয় কাৰণে জল্দি খতম হৈ যায় আৰু এইটো আপোনাৰ লৈছোঁ ৰোল অন ডিঅ'ড্ৰেণ্ট এইটো নতুনকৈ আহিছে এইটো কিবা 220 তেনেকৈ পৰিছে এনেই দামবোৰ বেছি আছে এইটো 279 হয় কিন্তু মই 220 নে 210 তেনেকৈ পালোঁ এইটো হয় আৰু এইটো পাউডাৰ মই আজি 4 বছৰমানৰ পৰা এইটো ইউজ কৰি আছোঁ ইমান ভাল পাইছোঁ ন বহুত ছফ্ট হয় এইটো 99 হয় বেছিও নহয় 99 মোটামুটি 6 মাহমান গুচি যায় আৰু এইটো আনিছোঁ ছাৱাৰ ক্ৰীম মই চেঞ্জ কৰি লগাওঁ এইবাৰ এইটো আনিছোঁ এইটো আপোনালোকৰ আছে উইথ অৰ্গেনিক কোকো বাটাৰ এণ্ড কোকোনাট অইল এইটো নতুনকৈ মই বোলো ইউজ কৰি চাওঁ কেনেকুৱা হয় এইটো প্ৰাইচ এনেই 499 কিন্তু মই 350 নে কিবা তেনেকুৱাকৈ ল'লোঁ এইটো 350 নেকি মানে চব বস্তু মই যেতিয়া অৰিফ্লেমৰ অৰ্ডাৰ কৰোঁ চব বস্তু মই অফাৰত লওঁ
আৰু এইটো টেণ্ডাৰ কেয়াৰ লিপ বাম হয়। টেণ্ডাৰ কেয়াৰ লিপ বামকেইটা বিৰাট ভাল হয়। এনেই আপোনাৰ প্ৰাইচটো এইটো 399, কিন্তু এইবাৰ অফাৰত দিয়া আছে 199 199কৈ পাইছোঁ। বিৰাট ধুনীয়া হয়, মই খুলি দেখাইছোঁ। এনেকুৱা লিপ বাম বিৰাট ভাল হয়, এইটো ইউজ কৰিছোঁ। এইখিনি অৰ্ডাৰ মই আজি দেখালোঁ। যিহেতু বেগটো ফ্ৰীতে আছিল, মানে অফাৰত যদি 1500ৰ বজাৰ কৰিলে বেগটো পাওঁ বুলি, গতিকে মই মিলাই মিলি কৰিলোঁ। অলপ বেছি পৰিলে মোৰ, কাৰণ নাইট ক্ৰীমটোতে এইটো ডে ক্ৰীমটোতে বহুতখিনি পইচা পৰি গ'ল। কিন্তু এইখিনি মোৰ মোটামুটি মোৰ 3 মাহমানৰ বজাৰ হয়, মানে 3 মাহমান মোৰ আৰামছে গুচি যাব এইখিনিৰে। গতিকে আপোনালোকেও যদি কোনোবাই যদি অৰিফ্লেম ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে মোক ক'ব পাৰে। এনেকুৱা কেটলগ থাকে, কেটলগবোৰ দিব পাৰোঁ। কেটলগবোৰ দিলে আপোনালোকে চাই মেলি অৰ্ডাৰ কৰিব পাৰিব। গোটেইখিনি বস্তু দেখালোঁ, কেনেকুৱা পালে জনাব অৰিফ্লেমৰ বস্তুখিনি। আৰু বিৰাট ভাল হয়, মোৰ স্কিন বহুতখিনি ভাল হৈ গৈছে অৰিফ্লেমৰ বস্তু ইউজ কৰাৰ পৰা। আৰু লিপষ্টিকটো কালাৰটো দেখিছে ইমান ধুনীয়া হয়। গতিকে অকণমান দেখালোঁ আপোনালোকক, কেনেকুৱা পাইছে জনাব। আৰু কোনে কোনে অৰিফ্লেম ইউজ কৰে সেইটোও জনাবচোন।